নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজমণি নাথলৈ। আজি ভোগালী বিহু। আমি প্ৰত্যেক বছৰে ৰাতিপুৱাৰ কামখিনি কৰি মেজি পুৱাবলৈ যাওঁ। অৱশ্যে এইবাৰ মই মেজি পুৱাবলৈ নগ'লোঁ। ভাইটিয়ে কৈছে তাৰ পৰা আহি আমাৰ গাঁৱত পেহী এগৰাকী আছে, পেহীৰ ঘৰলৈ যাওঁ প্ৰত্যেক বছৰে ৰাতিপুৱা। এইবাৰো যাবলৈ ওলাইছোঁ। এতিয়া আমি পেহীৰ ঘৰত যাম, ভাইটি, দেউতা আৰু মই। আজি সিটো এটা ওলাদে উঠি আছে আকা পেহীহঁতৰ পৰা এইবাৰ বাহঁতৰ ঘৰ পালোঁ আহি এই টিকলিজনী লৈ আহিছোঁ। কি বাহঁতৰ ঘৰৰ পৰা আহি পালোঁ। এতিয়া আমি যাম পেহীহঁতৰ ঘৰলৈ। দৰঙৰ লাওজানত এগৰাকী পেহী আছে, পেহীৰ ঘৰলৈ যাম এতিয়া। লগত মা যাব, প্ৰতীক যাব, ভাইটি আৰু মই, আমি গোটেইকেইটা যাম এতিয়া। এয়া দুমুনিচকী পালোঁ। দুমুনিচকী চকৰ পৰা আমি এইবাৰ লেফ্ট ছাইডত যিটো ৰাস্তা আছে সেই ৰাস্তাটোৰে সোমাই যাম, লাওজান বুলি কয়, তালৈকে যাম। এয়া পাই গ'লোঁ পেহীহঁতৰ ঘৰ। আমাৰ এই বদমাছ ল'ৰাকেইটাৰ কাৰবাৰ চাওকচোন। এই যে দুটা 10 টকীয়া দেখিছে, এই দুটা নহয়, এটাই হয়, দুফাল হৈ আছিল। সিহঁতে কি কৰিছে, এইটো ৰাস্তাত পেলাই থৈ দিছে আৰু ল'ৰাজনে ভাল বুলি বুটলি লৈ গ'ল। এয়া হৈছে পেহীৰ মৰম। এইবাৰ আনিছে চুঙা পিঠা, আগৰবাৰ দৈ আৰু গাখীৰ আনিছিল। ইয়াতো কাঠ আৰু বাঁহেৰে এনেদৰে মেজি বনায়। ঠায়ে ঠায়ে ক'ৰবাত এনেদৰে খেল ধেমালিবোৰ হৈ আছে। এইবাৰ আকৌ ৰাতিৰ খানাৰ যোগাৰ। আজিৰ দিনটোত অৱশ্যে আমাৰ ইয়াতে এয়া মাহৰ দালিৰ বাকলি গুচাই বনোৱা হয়, সেইটো দিনত তিয়াই থোৱা আছে। এনেদৰে বনায় আৰু গাছ আলুৰ আঞ্জা, গাছ আলু আৰু মাছেৰে বনায়। এইখন হৈছে আজিৰ দিনটোৰ আমাৰ স্পেচিয়েল আঞ্জা।